ছাত্ৰীসকল, আমি ইতিমধ্যে তোমালোকৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ প্ৰাকৃতিক সম্পদ লেশ্যনটো ইতিহাস খণ্ডৰ পৰা নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান এই দুটা লেশ্যন আলোচনা কৰি পেলাই কুৱেশ্যন আনচাৰৰ সৈতে কমপ্লিট কৰিলোঁ। এতিয়া মই ভাবোঁ তোমালোকক মই এটা অৰ্থনীতি খণ্ডৰ পৰা এটা লেশ্যন ষ্টাৰ্ট কৰিম। আমি আলোচনা কৰিম এটা লেশ্যনটো হৈছে লেশ্যন নম্বৰ 17 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা। এইটো তোমালোকৰ অৰ্থনীতি খণ্ডৰ পৰা মই এই লেশ্যনটো তোমালোকক ষ্টাৰ্ট কৰিছোঁ। এতিয়া আজি আমি আলোচনা কৰিম লেশ্যন নম্বৰ 17। তাত তোমালোকে নামটো শুনিয়ে অনুমান কৰিব পাৰিছা যে লেশ্যনটোৰ ভিতৰতনো কি আছে। বিশেষকৈ এই লেশ্যনটোৰ ভিতৰত আছে মানৱ সম্পদৰ কথা। ক্লাছ 7ৰ ছ'চিয়েল কিতাপতো আছিল তোমালোকৰ সম্পদৰ বিভিন্ন ধৰণৰ ভাগবোৰ। তাত আমি এটা সম্পদ মানৱ সম্পদ পাইছিলোঁ, হয়নে? প্ৰধানকৈ তাত প্ৰাকৃতিক সম্পদৰ কথা আছিল আৰু লগতে তাত কি আছিল, মানৱ সম্পদৰ কথা আছিল। তোমালোকৰ মনতো আছে চাগে, মই তোমালোকক সেই লেশ্যনটো পঢ়াইছিলোঁ, আমি আলোচনা কৰিছিলোঁ। এতিয়া সেই মানৱ সম্পদ, মানুহক কি বুলি কোৱা হয়? সম্পদ বুলি ধৰা হয়। আৰু সকলো মানুহক জানো সম্পদ বুলি ধৰিব পাৰি? মানুহকনো কেতিয়া সম্পদ বুলি ধৰা হ'ব? এই লেশ্যনটোত আমি সেইখিনি কথা চাম। আৰু মানৱ সম্পদ উন্নয়ন কৰিবলৈ কিছুমান নিৰ্দেশক থাকে, আৰু সেই নিৰ্দেশকখিনিনো কি, আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাইনো কেনেদৰে ভূমিকা পালন কৰিছে, সেইখিনি কথাই আমি এই লেশ্যনটোত আলোচনা কৰিম। এতিয়া আমি মানৱ সম্পদ মানে কি জনাৰ আগতে লেশ্যনটোত থকা দুটা পৰিয়ালৰ দুটা উদাহৰণ দি থোৱা আছে। তোমালোকক মই উদাহৰণকেইটা অকণমান কৈ দিছোঁ। উদাহৰণটো হৈছে, এটা উদাহৰণ দিছে, কিতাপখন তোমালোকে নিজে চায়ো পঢ়িবা, মই অকণমান বুজাই দিছোঁ তোমালোকক। প্ৰথম উদাহৰণটো দিছে যে অমল শইকীয়াৰ পৰিয়ালৰ উদাহৰণ। অমল শইকীয়া এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল আৰু তেওঁ পত্নীয়ে কি কৰিছিল, ঘৰুৱা কাম বনখিনি চম্ভালিছিল আৰু ল'ৰা দুজনক চম্ভালিছিল। মানে তেওঁ বেলেগ একো কৰা নাছিল, অকল ঘৰুৱা কামখিনি চম্ভালিছিল। আৰু তেওঁ পুতেক দুজনেও ভালকৈ পঢ়া শুনা কৰিলে। পঢ়া শুনা কৰি কিন্তু পুতেক দুজনে উচিত সময়ত কি কৰিব নোৱাৰিলে, চাকৰি যোগাৰো কৰিব নোৱাৰিলে বা বেলেগ একো কামতো নিয়োগ হ'ব নোৱাৰিলে। আৰু দেউতাকো ৰিটায়াৰ হোৱাৰ পাছত কি হ'ল, মাকেওতো বেলেগ একো কৰা নাছিল। লাহে লাহে তেওঁলোকৰ অৱস্থা কি হৈ গ'ল, শোচনীয় হৈ গ'ল। ঠিক এতিয়া চোৱা, তেওঁলোকৰ অৱস্থা শোচনীয় হ'ল আৰু যিহেতু দেউতাকৰো গা বেয়া হ'ল। এতিয়া চোৱা, আৰু এটা উদাহৰণ দিছে খলিলুৰ ৰহমানৰ পৰিয়ালৰ উদাহৰণ। প্ৰথম উদাহৰণটো মনত ৰাখা, তাৰ পিছৰ উদাহৰণটোত চোৱা। খলিলুৰ ৰহমান এজন খেতিয়ক, তেওঁ খেতি কৰিছিল আৰু তেওঁৰ পত্নী বৰ কৰ্মী। তেওঁ ঘৰুৱা কাম কাজৰ লগতে কি কৰিছিল, তাঁত বৈছিল, কাপোৰ বিক্ৰী কৰিছিল আৰু সেইবোৰে তেওঁলোকৰ মাহিলী উপাৰ্জন আছিল। তেওঁৰ পত্নীও কিছু টকা মাহিলী উপাৰ্জন কৰিছিল। আৰু তেওঁলোকৰ ল'ৰা ছোৱালী দুটা। মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰাটোৱে আৰু নপঢ়িলে আৰু কি কৰিলে, পঢ়া শুনা নকৰি পেলাই কিন্তু বেলেগ কামত নিজকে নিয়োগ কৰিলে। আৰু দেউতাকে তাৰ মনৰ কথা বুজি পাই পেলাই তাক কি কৰিলে, কাপোৰ চিলাই কৰা প্ৰশিক্ষণ ল'বলৈ দি দিলে। পিছত তেওঁ এজন কি হ'ল, দৰ্জী হ'ল। আৰু ছোৱালীজনীও কি কৰিলে, ইমান পঢ়াখিনি ভালকৈ শেষ কৰিব নোৱাৰিলে যদিও ছোৱালীজনীৰ কি আছিল, তাই এইবোৰ পাৰ্লাৰৰ কামত ইণ্টাৰেষ্ট আছিল। সেইকাৰণে তাইও পাৰ্লাৰৰ প্ৰশিক্ষণ লৈ পেলাই পাৰ্লাৰ খুলি ল'লে। আৰু খুব কম সময়ৰ ভিতৰতেই সিহঁত কি হ'ল, খুব ধুনীয়াকৈ প্ৰতিষ্ঠা হ'ল। আৰু এটা কথা মন কৰিবা, খলিলুৰ ৰহমানৰ ছোৱালীজনী কিন্তু সোঁ ভৰিখন অলপ চুটি আছিল, তেওঁ শাৰীৰিকভাৱে বাধাগ্ৰস্ত আছিল। তথাপিতো কি কৰিলে, ভাল প্ৰশিক্ষণ ল'লে, লৈ পেলাই তেওঁ নিজকে কি কৰিলে, ছোৱালীজনীয়ে নিজকে প্ৰতিষ্ঠা কৰিলে। এতিয়া তোমালোকে চোৱা, খলিলুৰ ৰহমানে আকৌ কি কৰিছে, জমা পইচাৰে চাৰিওজনে উপাৰ্জন কৰে ন, সেই চাৰিওজনৰ উপাৰ্জনৰ সঞ্চয় টকাৰে কি কৰিলে, ট্ৰেক্টৰ এখন কিনিলে। আৰু এতিয়া তেওঁলোকৰ পৰিয়ালটো এটা খুব ভাল পৰিয়াল, তেওঁলোকৰ চলা মেলাত একো অসুবিধা নহয়। এই দুইটা উদাহৰণ চোৱা। প্ৰথম অমল শইকীয়াৰ পৰিয়ালত দুইজন ল'ৰাই ভালকৈ পঢ়া শুনা কৰিলে যদিও নিজকে উচিত সময়ত প্ৰতিষ্ঠা কৰিব নোৱাৰিলে। লাগিলে তেওঁলোকে চাকৰিয়ে কৰক, বেলেগ কিবা কামতেই নিয়োগ হওক, নোৱাৰাৰ কাৰণে তেওঁলোকৰ অৱস্থা লাহে লাহে বেয়া হ'বলৈ ধৰিলে। কিন্তু খলিলুৰ ৰহমানৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই নিজে যিটো কৰি ভাল পায়, এইটো নহয় যে কোনোবাই পঢ়িয়ে ভাল পাব, চাকৰিয়ে কৰিব। চবৰে নিজৰ বেলেগ বেলেগ কি থাকে, ইণ্টাৰেষ্ট থাকে। নিজৰ ইণ্টাৰেষ্ট
ইণ্টাৰেষ্টৰ ওপৰত নিৰ্ভৰ কৰি মানুহে সেই কামবোৰ কি কৰিব লাগে চুজ কৰিব লাগে আৰু সেইখিনিৰ পৰা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিব লাগে এটা নিৰ্দিষ্ট সময়ত। ঠিক খলিলুৰ ৰহমানৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই সেইটোকে কৰিলে। তেওঁ পত্নীয়েও নিজে এনেই নাথাকি পেলাই ঘৰুৱা কাম বনৰ লগতে কাপোৰ বৈ পেলাই পৰিয়ালটোক অকণমান অৰ্থনীতিত সহায় কৰিলে। ঠিক তেনেকৈ ছোৱালীজনী সোঁভৰিখন চুটি আছিল যদিও তাই শাৰীৰিকভাৱে অকণমান হ'লেও বাধাগ্ৰস্ত আছিল যদিও নিজকে বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণ লৈ পেলাই তাই নিজকে প্ৰতিষ্ঠা কৰিলে। ল'ৰাটোও তেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিলে আৰু তেওঁলোকৰ ঘৰখন আজি খুব ভাল ছিটুৱেশ্যনত, মানে তেওঁলোকৰ ঘৰৰ পৰিস্থিতি এতিয়া খুব ভাল। কিন্তু অনিল শইকীয়াৰ পৰিয়ালৰ অমল শইকীয়াৰ পৰিয়ালৰ কিন্তু অৱস্থাটো কি হৈছে শোচনীয় হৈ গৈছে। এই দুটাৰ পৰা আমি এটা কথা বুজিব পাৰিলোঁ যে পঢ়া শুনা কৰিলেই কোনো মানুহ সম্পদ হৈ নাযায়। মানুহ সম্পদ হ'বলৈ হ'লে কি কৰিব লাগিব নিজকে এটা কামত প্ৰতিষ্ঠা কৰি পেলাই উপাৰ্জনক্ষম হ'ব লাগিব আৰু দেশৰ অৰ্থনীতিত কি কৰিব লাগিব সহায় কৰিব, দেশৰ অৰ্থনীতিৰ অগ্ৰগতিত সহায় কৰিব পাৰিব লাগিব। তেতিয়াহে মানুহক কি বুলি ধৰা হয় সম্পদ বুলি ধৰা হয়। বিশেষভাৱে সক্ষম মানুহ মানে শাৰীৰিকভাৱে কমকৈ হ'লেও বাধাগ্ৰস্ত হ'লেও মানুহ সম্পদ হ'ব পাৰে যদিহে উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ জৰিয়তে তেওঁ কোনো উৎপাদন কাৰ্যত নিয়োজিত হয়। এইটো নহয় যে শিক্ষা গ্ৰহণ কৰি চাকৰিয়ে কৰিলেহে মানৱ সম্পদ হ'ব, সেইটো নহয়। যিকোনো কাম কৰি উপাৰ্জনক্ষম আৰু উৎপাদনত যদি দেশৰ যিকোনো অৰ্থনীতিৰ উন্নতিত যদি সহায় কৰিব পাৰে তেতিয়াই তেওঁ কি বুলি ধৰা হয় মানৱ সম্পদ বুলি ধৰা হয়। এতিয়া মানৱ সম্পদৰ উন্নতিয়েই হৈছে এখন দেশৰ উন্নতি। যেতিয়া প্ৰত্যেকজন মানুহ সম্পদলৈ ৰূপান্তৰিত হ'ব তেতিয়া সেই দেশখনৰ কি হ'ব উন্নতি হ'ব। সেইকাৰণে চৰকাৰে মানে যিকোনো দেশৰ চৰকাৰে বিভিন্ন আঁচনিৰে মানুহক কি কৰিছে সম্পদলৈ ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে তেওঁলোকে শিক্ষাৰ ব্যৱস্থা লৈছে, বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ ব্যৱস্থা লৈছে যাতে মানুহক সম্পদলৈ ৰূপান্তৰ কৰিব পাৰে। মানৱ সম্পদ আচলতে বৃদ্ধি নহয়, মানুহক সম্পদলৈ কি কৰিব পাৰে ৰূপান্তৰিতহে কৰিব পাৰে। এটা কথা মনত ৰাখিবা, দেশ এখনৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান আছে। সেইকেইটা হৈছে ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। ভূমিটো আমি নিজে সৃষ্টি কৰিব নোৱাৰোঁ, ভূমি আমাক প্ৰকৃতিয়ে দিছে। কিন্তু শ্ৰম, মূলধন আৰু সংগঠন এইকেইটা হৈছে এই আটাইকেইটা উপাদান মানুহৰ প্ৰত্যক্ষ অৱদান। মানে শ্ৰমো মানুহেই কৰিব লাগিব, মূলধনো মানুহেই উপাৰ্জন কৰিব লাগিব, সংগঠনো মানুহেই কৰিব লাগিব, কিন্তু ভূমি নিজে সৃষ্টি কৰিব নোৱাৰে। গতিকে দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে মানৱ সম্পদৰ কি হ'ব লাগিব বিকাশ হ'বই লাগিব। কাৰণ এই 4টাৰ ভিতৰত 3টাই কাৰ হাতত আছে মানুহৰ হাতত আছে। গতিকে উৎপাদন বৃদ্ধি হ'বলৈ হ'লে মানৱ সম্পদৰ বৃদ্ধি হ'লেহে দেশৰ উৎপাদন কি হ'ব বৃদ্ধি হ'ব। যিমানেই মানৱ সম্পদৰ উন্নয়ন হ'ব সিমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰিব পাৰিব আৰু কি হ'ব এখন দেশৰ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'ব। আৰু ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশখন কি কৰে স্বাৱলম্বী হোৱাত সহায় কৰে, হয়নে? মানৱ সম্পদ উন্নয়নৰ মূল চালিকা হৈছে স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ। প্ৰথমতে আহি গ'ল কি স্বাস্থ্য। এখন দেশৰ যদি প্ৰত্যেকজন নাগৰিকৰ সুস্বাস্থ্য যদি হয় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় কাৰ্যমুখী হ'ব, বৃত্তিমুখী হ'ব। কাৰণ স্বাস্থ্য ভাল থাকিলে মানুহৰ কাম কৰিবলৈ মন যায়, হয়নে? তেতিয়া কি হ'ব দেশৰ উৎপাদন বৃদ্ধি হ'ব। এতিয়া তোমালোকে চোৱা বৰ্তমানৰ পৰিস্থিতি চোৱা, বৰ্তমান দেশক কৰোণা মহামাৰীয়ে আৱৰি ৰখাৰ কাৰণে উৎপাদনত কিমান ক্ষতি হৈছে এখন দেশৰ। মানুহে নিজকে নিজে বৃত্তিমুখী কৰিব পৰা নাই, মানে সকলোতে তোমালোকৰ শিক্ষাৰ পৰা আৰম্ভ কৰি এখন দেশৰ প্ৰত্যেকটো ক্ষেত্ৰতেই কি কৰিছে এটেক কৰিছে, হয়নে? মানে কি কৰিছে দেশ এখনৰ উৎপাদনত প্ৰধানকৈ এটেক কৰিছে। গতিকে স্বাস্থ্যটো হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চালিকা। মানুহৰ স্বাস্থ্য হৈছে মানৱ সম্পদৰ উন্নয়নৰ মূল চালিকা আৰু লগত থাকিব লাগিব শিক্ষা আৰু প্ৰশিক্ষণ।
কাৰণ শিক্ষা আৰু প্ৰশিক্ষণে মানুহৰ কি কৰে চিন্তা শক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে তোমালোকে শিক্ষা যেতিয়া লৈছা তেতিয়া তোমালোকে নতুন নতুন কথা জানিছা শিকিছা দেশ বিদেশৰ কথা জানিছা গতিকে তোমালোকৰ কি হৈছে চিন্তা শক্তি জাগ্ৰত হৈছে আৰু লগতে তোমালোকে তোমালোকৰ বিভিন্ন দক্ষতাবোৰ বৃদ্ধি হৈছে হয়নে আৰু লগতে সুস্বাস্থ্য যদি হয় তেতিয়া মানুহৰ কৰ্মশক্তি বাঢ়ে যদি মানুহৰ স্বাস্থ্যটো বেয়া হৈ থাকে তেতিয়াহ'লে মানুহে কাম কৰিবলৈ মন নাযায় এতিয়া আজি মই ইমানখিনি আলোচনা কৰিলোঁ মানৱ সম্পদ মানে কি অকণমান বুজাই দিলোঁ তোমালোকক নেক্সট ক্লাছত আমি ডিটেইলছত আলোচনা কৰিম যে দেশ এখনৰ আমাৰ ভাৰতখনেনো মানৱ সম্পদ উন্নয়নত কি কৰিছে বা বেলেগ বেলেগ দেশবোৰেনো কেনেকুৱা ধৰণৰ কাম কৰিছে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশকবোৰনো কি এইবোৰ আমি নেক্সট ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে এইখিনি বস্তু নিজে কিতাপত ভালকৈ পঢ়িবা আৰু তেতিয়া বুজি পাবা বুলি ভাবিছোঁ কিবা বুজি নাপালে মোক তোমালোকে সুধিব পাৰিবা থেংক ইউ